নমস্কাৰ মেডি লাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লক্ষ্মী পূজাৰ কিছু নিয়ম আমি আজি আলোচনা কৰিম। আমি পূজা পাঠ কৰোঁতে কিছু নিয়ম আমি ফ'ল' কৰিব লাগে, মানি চলিব লাগে, আৰু সেই নিয়মবিলাক সামান্য সৰু সৰু কিছু নিয়ম যাক আমি ফ'ল' কৰিলে পূজা যথেষ্ট ভাল হয় আৰু সুন্দৰ হয়। গতিকে আহক আজি আমি সেই বিষয়টোকে আলোচনা কৰোঁ। পূজাৰ স্থানডোখৰ এখন ৰঙা কাপোৰেৰে পাৰি ল'ব লাগে আৰু তাৰ ওপৰত ঠিক মাজৰ অংশত কিছু চাউলেৰে আপুনি তাক ৰাউণ্ড কৰি তাতে আপুনি চাউল অলপ ছটিয়াই ল'ব। ৩ নম্বৰটো আপুনি এতিয়া এটা মাটি কলহৰ মধ্য অংশত আপুনি ৰাখি ল'ব। তাত 75% ৱাটাৰ পানী আপুনি তাতে দিব, তামোল দিব, তাতে নাৰ্জী ফুল তাতে আপুনি তাতে ওপৰত দি ল'ব আৰু কিছু কইন আৰু কিছু চাউল তাতে আপুনি সোমাই ল'ব। 5খিলা আমৰ পাত কলহটোৰ চাৰিওফালে আপুনি এনেকে এৰেঞ্জ কৰিব, এনেধৰণে দিব যাতে এটা চাৰ্কুলাৰ ডিজাইন হয় আৰু কলহটোৰ ডিঙিলৈকে তাতে ই সোমাই থাকে। 4 নম্বৰ কামটো হ'ল আপুনি এতিয়া লক্ষ্মী যি ফটো বা মূৰ্তি আপুনি স্থাপন কৰিব লাগিব। ইয়াৰ কাৰণে যিটো কলহ থাকিব সেই কলহটোত আপুনি এখন সৰু পূজা থালিৰ ওপৰত দি ল'ব। তাৰ ওপৰত আপুনি কিছু পৰিমাণে আকৌ চাউল দিব আৰু তাক সেই চাউলৰ ওপৰত আপুনি ঠিক অলপ মাউণ্টেইন শ্বেপত আপুনি ৰাখিব লাগিব। তাৰ ওপৰত হালধি আৰু এটা লোটাছ আপুনি ড্ৰ কৰিব। তাৰপিছতে আপুনি লক্ষ্মীৰ যি মূৰ্তি বা ফটো আপুনি মধ্যস্থানত স্থাপন কৰিব। ইয়াৰ পিছত যিহেতু লক্ষ্মী পূজাত গণেশক সদায় প্ৰাধান্য বা প্ৰথম স্থান দিয়া যায়, গতিকে আপুনি কলহৰ দক্ষিণ পশ্চিম দিশত আপুনি গণেশৰ মূৰ্তি স্থাপন কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপুনি হালধিৰ তিলক আৰু কুমকুম তাতে দিব লাগিব আৰু কিছু পৰিমাণে কিছু চাউলৰ কেইটামান দানা তাতে আপুনি মূৰ্তিটোৰ ওচৰত দিব লাগিব আৰু এটা দিয়া, যিটো গণপতি পূজা অইল থাকে তাৰে সৈতে আপুনি গণেশৰ সন্মুখত আপুনি স্থাপন কৰিব লাগিব। 6 নম্বৰ কথাটো হ'ল আপুনি কিছু কিতাপ বা সেই ধৰণৰ যি আমাৰ সামগ্ৰী, ধন সম্পত্তিৰ লগত সংগতি ৰখা কিছু সামগ্ৰী আপুনি ৰাখিব লাগিব। কিতাপ বা এই ধৰণৰ বিজনেছ ৰিলেটেড যিবিলাক সামগ্ৰী আপুনি এৰেঞ্জ কৰিব লাগিব। এতিয়া এটা পঞ্চমুখী দিয়া লৈ পেলাই, যিটোত 5টা মুখ থাকে তাকে পঞ্চমুখী দিয়া লৈ পেলাই আপুনি যিটো লক্ষ্মী পূজা অইল আপুনি দিব লাগিব আৰু তাতে থালিখনত লৈ ল'ব, তাক আপুনি হালধি, কুমকুম আৰু চাউলৰ গুড়া লৈ পেলাই আপুনি এইবাৰ আমি লাইট চাকি জ্বলাব লাগিব আৰু এই পূজা কৰাৰ লগে লগে আপুনি পূজাৰ লগত আৰতি আপুনি কৰিব লাগিব। তাৰ কাৰণে আপুনি কলহটোত তিলক আপুনি আঁকি ল'ব আৰু যিটো লোটা তাত পানীয়ে ভৰ্তি কৰি ল'ব আৰু দুইটাতে কিছু কিছু আপুনি ফুল আপুনি অৰ্পণ কৰিব আৰু পূজাৰ যি মন্ত্ৰ, তাৰপিছত আপুনি পূজাৰ মন্ত্ৰ আপুনি পাঠ কৰিব লাগিব আৰু পূজাৰ মন্ত্ৰৰ লগতে আপুনি পূজাৰ মন্ত্ৰ বা পূজাৰ যি আপুনি মন্ত্ৰখিনি উল্লেখ কৰা গৈছে সেই মন্ত্ৰখিনি আপুনি পাঠ কৰিব পাৰে। ইয়াৰ পিছত আপুনি কিছু কিছু ফুল আৰু চাউলৰ কেইটামান চাউল আপুনি পুনৰ অৰ্পণ কৰিব। ইয়াৰ পিছত আমি লক্ষ্মীৰ যি মূৰ্তি তাক আমি সদায় কি হ'ল দেৱীৰ মূৰ্তিক সদ্যহতে পঞ্চমিত্ৰৰ দ্বাৰা স্নান কৰোৱা যায় আৰু তাৰ পিছতে এখন কটনেৰে আপুনি তাক ধুই লোৱা যায় বা পৰিষ্কাৰ কৰি লোৱা যায়। ফটো ক্ষেত্ৰত ঠিক আমি পৰিষ্কাৰ কৰি লোৱা যায় আৰু তাৰপিছত আপুনি তাৰ যি মূৰ্তি লক্ষ্মীৰ যি মূৰ্তি বা ফটোত আপুনি হালধি,
চন্দন আৰু মেৰিগোল্ড ফ্লাৱাৰ আৰু বেল লিভছ অৰ্পণ কৰা যায়। বেলৰ পাত অৰ্পণ কৰা যায়। কোকোনাট, চুপাৰী বা তামোলৰ পাণৰ চুপাৰী, তামোল পাণ এয়া আপুনি অৰ্পণ কৰিব লাগে দেৱী চৰণত। আৰু ইয়াৰ লগতে আপুনি মিঠাই মানে চুইটছ, ফ্ৰুটছ বা কিছু মুদ্ৰা আৰু গ'ল্ড অৰ্নামেণ্টো আপুনি ইন ফ্ৰণ্ট অফ ইট মানে ইয়াৰ সন্মুখত আপুনি প্ৰদান কৰিব পাৰে। ইয়াৰ লগতে লক্ষ্মীৰ পূজা আৰতি আপুনি কৰিব পাৰে। লক্ষ্মীৰ পূজা আৰতি বা লক্ষ্মীৰ বীজ মন্ত্ৰ আপুনি পাঠ কৰিব পাৰে। আৰু পূজা বা এই মন্ত্ৰ বা লক্ষ্মীৰ যি লক্ষী চৰিত্ৰ ইয়াৰ পাঠ কৰাৰ পিছত আপুনি তাৰ যি প্ৰসাদ আপুনি নিশ্চয় মানুহৰ মাজত বা আপুনি আপোনাৰ আলহীৰ লগত নিশ্চয় ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু যদি সম্ভৱ হয় লক্ষ্মী পূজাৰ দিনাখন আপোনাৰ ওচৰৰ যি মহিলা, বয়োজ্যেষ্ঠ মহিলা তেওঁলোকক সম্ভৱ হ'লে আপুনি নিশ্চয় কিবা দান কৰিব। আপোনাৰ যথেষ্ট ভাল ফল লাভ কৰিব।